মেকাৰ পোষ্ট সংবাদ কৰ্মীলৈ প্ৰথমতে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তো আপোনালোকে সকলোৱে জানে যোৱা কেইদিনমান আগত খেৰণীত আমাৰ কাৰ্বি খিলঞ্জীয়াসকলক বৰ্বৰতাৰে যি তাতে বিভিন্ন ধৰণৰ শব্দৰে তাচ্ছিল্য কৰি কাৰ্বি জনগোষ্ঠীক খিলঞ্জীয়াসকলক গো বেক ধ্বনিৰে যি অত্যাচাৰ কৰিছে, সেই অত্যাচাৰত আমি প্লেন্সত থকা কাৰ্বিসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু তেখেতসকলৰ অত্যাচাৰ আমি সহ্য কৰিব পৰা নাই। সেই কথা লৈ পেলাই অহা 30/12/2025 তাৰিখে সোণাপুৰত এটা প্ৰতিবাদী সমদল আমি অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিবাদী সমদলত বিভিন্ন দল সংগঠনৰ কাৰ্বি জাতীয় প্ৰতিনিধি, কাৰ্বি জাতীয় ৰাইজ আৰু খিলঞ্জীয়াসকলে ইয়াতো অংশগ্ৰহণ কৰিব আৰু তেখেতসকলক আমি এই প্ৰতিবাদেৰে খেৰণীত যিটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাক আমি এটা প্ৰতিবাদ কৰিম। তেখেতসকলে যি বৰ্বৰতাৰে খিলঞ্জীয়া গো বেক ধ্বনিক দি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে, সেই প্ৰতিবাদত আমিও প্ৰতিবাদ কৰিম, যাতে অনাগত দিনত তেখেতসকলক এইটোৱে সুকীয়াই দিব বিচাৰিছোঁ তেনেকৈ ঘটনা পুনৰাবৃত্তি নহয় আৰু তেখেতসকলে যাতে সংযত হৈ পেলাই তাত থকা কাৰ্বিখিনিক শান্তি সম্প্ৰীতিৰে থাকিবলৈ কাৰণে আমি অনুৰোধ কৰিম। আৰু সেইদিনাখন প্ৰতিবাদী এটা সমদল লৈ পেলাই CDC থ্ৰুৱেদি মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। তো সেই প্ৰতিবাদী সমদলত প্ৰতিটো দল সংগঠনৰ আৰু প্ৰতিটো খিলঞ্জীয়া যাতে সেই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি সফলমণ্ডিত কৰে, সেইবাবে সকলো জনগোষ্ঠীকে ইয়াৰ দ্বাৰা অনুৰোধ কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ সকলোলৈকে কাৰ্ডম নমস্কাৰ, গুড মৰ্ণিং জনালোঁ। অহা 30 ডিচেম্বৰ তাৰিখে আমি ইয়াতে সোণাপুৰত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে অসমৰ কাৰ্বি আংলঙৰ খেৰণী আমাৰ অখিলঞ্জীয়া তথা খিলঞ্জীয়া মানুহৰ মাজত সংঘাত হৈছিল আৰু এই সংঘাতত অখিলঞ্জীয়া লোকে আমাক অশালীন মন্তব্যৰে কাৰ্বিসকল গো বেক বুলি কৈছিল। গতিকে সেই প্ৰতিবাদৰ উপলক্ষে আমি খিলঞ্জীয়াসকলে সকলোৱে মিলি পেলাই প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সকলোৱে আহক 30 তাৰিখ ডিচেম্বৰৰ 30 তাৰিখে যাতে আমি অনাগত দিনত এইবোৰ অসাংবিধানিক অশালীন ভাষা আমি শুনিবলৈ নাপাওঁ। ধন্যবাদ।